কলগাছিয়াত বৰপেটা জিলা যুৱ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতিক উষ্ম আদৰণি। কিছুদিন পূৰ্বে বৰপেটা জিলা যুৱ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰে কলগাছিয়া উদমাৰী গাঁৱৰ উদীয়মান যুৱক ৰকিবুল ইছলাম ৰকিয়ে। আজি কলগাছিয়াৰ ৰাজীৱ ভৱনত এক অনুষ্টুপীয়াকৈ আয়োজন কৰা অনুষ্ঠানত যুৱনেতা ৰকিবুল ইছলামক উষ্ম সম্বৰ্ধনা জনোৱা হয়। ৰূপহী ব্লক কংগ্ৰেছৰ সভাপতি ডক্টৰ চুৰমান আলী আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে বৰপেটা জিলা পৰিষদৰ উপসভাপতি শামছুল হক, বৰপেটা জিলা পৰিষদৰ সদস্য মাহেলা খাতুন, ৰূপহী আঞ্চলিকৰ সভাপতি জাকিৰ হুছেইন, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদক ক্ৰমে ৰুহুল আমিন, ইমৰান হুছেইন খান, অনিৰুদ্ধ মণ্ডল, বৰপেটা জিলা যুৱ কংগ্ৰেছৰ সম্পাদক আতিকুৰ ৰহমান, আজাদ আলী, জনিয়া সমষ্টি যুৱ কংগ্ৰেছ, জনিয়া NSCY, মহিলা কংগ্ৰেছ আদি কৰি বহুতো দলীয় নেতাকৰ্মীয়ে বৰপেটা জিলা যুৱ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি ৰকিবুল ইছলামক উষ্ম আদৰণি জনায়। হয় ধৰক, আজি মোক যোৱা 6 তাৰিখত বৰপেটা জিলা যুৱ কংগ্ৰেছৰ সভাপতি হিচাপে মোক নিযুক্তি প্ৰদান কৰিছে। তাৰ বাবে মই পোনপ্ৰথমে জনীয় সমষ্টি যুৱ কংগ্ৰেছৰ যিসকল কৰ্মকৰ্তাই যোৱা 4-5টা বছৰ মোৰ লগত সহযোগ কৰি জনীয় সমষ্টি যুৱ কংগ্ৰেছৰ সংগঠন মজবুত কৰাত সহযোগ কৰিলে তেওঁলোকক মই প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মই মোৰ যি ৰাজনৈতিক পৰামৰ্শদাতা তথা মোৰ ৰাজনৈতিক গুৰু বুলি ক'লেও ভুলকৈ নহ'ব, যিজনৰ নেতৃত্বত আমি যোৱা দিনবোৰত যুৱ কংগ্ৰেছৰ কাম কৰি আহিছোঁ। বৰপেটা লোকসভাৰ সন্মানীয় সাংসদ আব্দুল খালেক ডাঙৰীয়া, অসম প্ৰদেশ কংগ্ৰেছৰ ৱৰ্কিং প্ৰেছিডেণ্ট জাকিৰ হুছেইন শিকদাৰ ডাঙৰীয়া, বৰপেটা সমষ্টিৰ বিধায়ক আব্দুৰ ৰহিম আহমেদ ডাঙৰীয়া, আমাৰ বৰপেটা জিলা কংগ্ৰেছ কমিটিৰ সভাপতি সন্মানীয় ৰাজীৱ দা, সকলোকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিসকলৰ নেতৃত্বত বৰপেটা জিলাৰ নেতৃত্ব চলি আছে, জিলা কংগ্ৰেছৰ নেতৃত্ব চলি আছে, সকলোৱে মোক অনাগত দিনত পৰামৰ্শ দিব। আমাৰ বিভিন্ন কাৰ্যসূচী লওঁতে তেওঁলোকৰ সহযোগ বিচাৰিম। আৰু এই চাগতে মই আমাৰ যি ৰূপসী ব্লক কংগ্ৰেছ কমিটি প্ৰত্যেকজন নেতৃত্বই মোক সহযোগ কৰিছে। তাৰ বাবে মই আজি বৰপেটা জিলা যুৱ কংগ্ৰেছৰ নিচিনা এটা পদবীত মই অধিষ্ঠিত হ'ব পাৰিছোঁ। অনাগত দিনত আপোনালোকৰ সকলোৰে সহযোগিতা মই আন্তৰিকতাৰে কামনা কৰিছোঁ। যিহেতু আপোনাৰ জনীয়া সমষ্টি যুৱ কংগ্ৰেছত আছিলে, এতিয়া এটা ডাঙৰ দায়িত্ব দিয়া হ'ল, কেনেকুৱাকৈ যুৱ কংগ্ৰেছ আগুৱাই লৈ যাব, কি পৰিকল্পনা কৰিছে? হয়, আপোনালোকে সকলোৱে জ্ঞাত, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সন্মানীয় সভানেত্ৰী ডক্টৰ অংকিতা দত্ত ডাঙৰীয়াৰ নেতৃত্বত গোটেই অসমত, গোটেই ভাৰতবৰ্ষৰ ভিতৰত অসমৰ যি নেতৃত্ব যুৱ কংগ্ৰেছৰ সেই নেতৃত্ব সবল ৰূপত প্ৰতিষ্ঠিত কৰিব পাৰিছে। আমি অংকিতা দত্তৰ ডাঙৰীয়ানীৰ নেতৃত্বত তেখেতৰ নিৰ্দেশত যিবিলাক কাৰ্যসূচী থাকিব, আমাৰ সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস ডাঙৰীয়াৰ অৰ্ডাৰত যিবিলাক কাম আমাক দিয়া হ'ব, সেইবিলাক কামটো আমি কৰিব লাগিব। আৰু আমাৰ যিবিলাক জিলাৰ যি লোকেল ইছ্যু, এই লোকেল ইছ্যুবিলাকক আমি ৰাইজৰ সন্মুখত লৈ আগুৱাই যাব লাগিব। যিহেতু আমাৰ সন্মুখত আমাৰ লোকসভাৰ নিৰ্বাচন, পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত হ'ব, গতিকে আমি আশা কৰিম বৰপেটা জিলা যুৱ কংগ্ৰেছে গোটেই অসমৰ ভিতৰত এটা শক্তিশালী যুৱ কংগ্ৰেছৰ শক্তিশালী হ'ব বুলি। আজি জনীয়া সমষ্টিৰ বাবে সঁচাকৈ এক গৌৰৱৰ দিন যে আজি আমি জনীয়া সমষ্টিৰ কংগ্ৰেছীসকলে, জ্যেষ্ঠ কনিষ্ঠ যুৱ কংগ্ৰেছীসকলে আমি নতুনকৈ নিযুক্তি পোৱা বৰপেটা জিলা যুৱ কংগ্ৰেছৰ সভাপতি ৰকিবুল ইছলামক সম্বৰ্ধনা জনাবলৈ সুযোগ পাইছোঁ। আমি এইকাৰণেই গৌৰৱান্বিত যে ৰকিবুল ইছলাম আমাৰ জনীয়া সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি আছিলে। তেখেতে গৈ আজি জিলা সভাপতি হিচাপে নিযুক্তি পাইছে। ইয়াৰ লগে লগে আমাৰ আৰু গৌৰৱৰ কাৰণ হ'ল যে জনীয়া সমষ্টিৰ পৰা ইতিমধ্যেই আমাৰ যুৱ কংগ্ৰেছৰ যুৱকসকলে 3জন যুৱকে, 2জন সম্পাদক, ইমৰান হুছেইন খান সম্পাদক, অনিৰুদ্ধ মণ্ডল ডাঙৰীয়া সম্পাদক, ৰুহুল আমিন ডাঙৰীয়া যুটীয়া সম্পাদক হিচাপে নিযুক্তি পাইছে। আটাইকেইজনেই আমাৰ জনীয়া সমষ্টিৰ। গতিকে জনীয়া কংগ্ৰেছৰ মাটি যে এক সাৰুৱা মাটি, তাৰে যে ফচল ভাল হয়, উৎকৃষ্ট ফচল উৎপাদন হয়, সেইটো এটা নিদৰ্শন আমাৰ জনীয়াৰ পৰাই হৈছে, যাৰ কাৰণে আমি জনীয়াবাসী
আজি গৌৰৱান্বিত। ৰূপসী ব্লক কংগ্ৰেছ আমি গৌৰৱান্বিত। যিহেতু বিজেপি চৰকাৰে কৈ আছে কংগ্ৰেছৰ দিন বেয়া গৈ আছে, আপোনালোকৰ মতে কি কেনেকুৱা গৈ আছে? দিনটো বিজেপিৰে বেয়া দিন আহি আছে কাৰণে তেওঁলোকে না সংবিধান মানিছে, না কোনো নীতি নিয়ম মানিছে, না কোনো জাতি গোষ্ঠীক সন্মান দিব জানিছে। মানুহ যেতিয়া মৰণ আহে, আমাৰ ভাষাত এটা কথা কয়, যেতিয়া মানুহৰ মৰণ ওচৰ চাপি আহে, আজৰাইল যেতিয়া ওচৰ চাপে, মানুহৰ বোলে হুচতে কেতিয়াবা দেউতাককো ভাই কয়, ভাইকো দেউতা বুলি কয়। আজি বিজেপিৰ সেইটো দেখাই হৈছে। তেওঁলোকে আইন নামানা হৈছে, তেওঁলোকে মহাত্মা গান্ধীৰ আদৰ্শ নামানা হৈছে। তেওঁলোকে জীয়াই থকাৰ কাৰণে এতিয়া হিন্দু মুছলমান জাত জাত ভাগ ভাগ কৰি তেওঁলোকে বৰ্তি থাকিব বিচাৰিছে। মিছা প্ৰতিশ্ৰুতি দি ভাৰতবৰ্ষৰ মানুহক বুৰ্বক বনাই, দেশৰ অৰ্থনীতি নষ্ট কৰি, দেশৰ ঐক্য সংহতি কলা কৃষ্টি সকলো ধ্বংস কৰি তেওঁলোকে ৰাজনৈতিক ক্ষমতা জীয়াই থাকিব বিচাৰিছে। এই কথা আজি প্ৰমাণ কৰিছে ৰাহুল গান্ধী ডাঙৰীয়াৰ যিটো ভাৰত জোড়ো যাত্ৰা, লাখ লাখ মানুহৰ স্বতঃস্ফূৰ্ত যিটো অংশগ্ৰহণ, সেইটোৱে প্ৰমাণ কৰিছে যে এই দেশৰ শত্ৰু বিজেপি অহা দিনত ধ্বংস হৈ যাব। তেওঁলোকে মৃত্যু যন্ত্ৰণাত ছটফটাই আছে। এইকাৰণে তেওঁলোকৰ কথাত আমি এতিয়া কংগ্ৰেছে গুৰুত্ব দিয়া নাই। আমাৰ কংগ্ৰেছৰ উদ্দেশ্য হ'ল ভাৰতবৰ্ষৰ নিপীড়িত মানুহক কেনেকৈ